বিধায়ক 2016 প্ৰতিবাদ চলি আছে। তাৰ উপলক্ষে আজি সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আজি 1 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে। তাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমি হুকিয়নি জনাইছোঁ, যিয়ে নহওক অসমত কোনো পধ্যে বিদেশী দবদবাব নোৱাৰিব। আৰু যিহেতু ষড়যন্ত্ৰ লগাইছে যে গোটেই হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব বুলি আমি কেতিয়াও নামানো। আমি ছাত্ৰ সমাজ আৰু গোটেই সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ ৰাইজে দাবী জনাইছে আৰু প্ৰতিবাদ কৰি আছে যে কোনোপধ্যে যিহেতু বিজেপি চৰকাৰ গাদীত বহি তেওঁলোকে বিশ্বাসঘাতীঘাত কৰিছে, তাক আমি প্ৰত্যাহ্বান জনাইছোঁ। যেতিয়ালৈকে নাগৰিকতা সংশোধনী বিধায়ক 2016 বাতিল নকৰে তেতিয়ালৈকে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতিবাদ হৈ থাকিব। নলবাৰীত প্ৰহীত আছু কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা হৈছে, থানাৰ ভিতৰত আক্ৰমণ। যি আছু কৰ্মীক বিজেপি গুণ্ডা বাহিনীয়ে যি প্ৰহাৰ কৰিলে তাৰ তীব্ৰ বিৰোধিতা আমি কৰিছোঁ। তাৰ লগতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত আমি আজি 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। নহয়, অসমীয়া যদি যিটো পৰীক্ষা হ'ব এইটো অকল হিন্দু এইটো নাগৰিকত্ব এইটো মানুহক খাব পাৰি আছে। এইখন বিল জাতিৰ কাৰণে অতিকৈ ক্ষতিকাৰক। তাৰ বিৰুদ্ধে আমি সদায় কৰিম। যেতিয়ালৈকে এই বিলখন বাতিল নহয় তেতিয়ালৈকে আমি শান্ত নহওঁ। আমি সদায় এইটো প্ৰতিবাদ কৰিম।